নমস্কাৰ, কি খবৰ? সকলো ভালে আছেনে? মই বনিতে আজি আপোনালোকলৈ এটি হাঁহ মাংস ৰেচিপি লৈ আহিছোঁ। আৰু যদি সেই ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক এতিয়া ভিডিঅ'টিলৈ আগবাঢ়ি যাওঁ। হাঁহ মাংসখিনি বনাবৰ কাৰণে মই এনেকৈ বস্তুখিনি ৰেডি কৰি লৈছোঁ। কোমোৰা, ধনিয়া, আলু, আদা, নহৰু, পিঁয়াজ, তেজপাত, শুকান জলকীয়া, গোটা গৰম মছলা আৰু গোটা জালুক আৰু গোটা জিৰা, লগত অকণমান পাঁচফোৰণ। আজি মই আপোনালোকক কুকাৰত কেনেকৈ কম সময়ৰ ভিতৰতে হাঁহ মাংস বনাব পাৰি তাৰে এই ৰেচিপিটো আগবঢ়াইছোঁ। আৰু যদি সেই ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই মাংসখিনি মেৰিনেট কৰিবৰ কাৰণে অলপ কেঁচা মিঠাতেল দিছোঁ আৰু এয়া অলপ মই হালধি দিছোঁ আৰু অলপ নিমখ দিছোঁ। অলপ জিৰা গুড়া দিছোঁ। এতিয়া মই গোটেইখিনি মিলাই ল'ম। অলপ আদা নহৰু পেষ্ট দিছোঁ আৰু অলপ পিঁয়াজ দি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ মিলাই প্ৰায় 15 মিনিটমান ঢাকি ৰাখিম। এয়া 15 মিনিট হৈ গৈছে। এতিয়া মই কুকাৰত তেল দিছোঁ। আৰু আলু আৰু কোমোৰাবোৰ মই অকণমান ডাঙৰকৈ কাটিছোঁ, কাৰণ কুকাৰত বনাইছোঁ সেইকাৰণে। মই বহুত মিহিকৈ ভাঙি গ'লে ভাল নাপাওঁ, গোটা গোটা হৈ থাকিলে মোৰ ভাল লাগে। সেইকাৰণে আলু আৰু কোমোৰাবোৰ মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ কোমোৰা আৰু আলুবোৰ। এতিয়া মই ৰঙৰ কাৰণে অকণমান তেলত চেনি দিছোঁ। এয়া চেনিখিনি ওপৰলৈ ৰঙচুৱা হৈ উঠাৰ পাছতে মই গৰম মছলা দিছোঁ, ডালচেনি, লং আৰু ইলাচি। এতিয়া পিঁয়াজখিনি দি দিছোঁ তেলত। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে। এয়া মই আদা নহৰু পেষ্ট অকণমান দি দিছোঁ। তেজপাত দুখন দি দিছোঁ। এয়া মই গোটা জিৰা, জালুক আৰু পাঁচফোৰণৰ পেষ্ট বনাই ৰাখিছিলোঁ, অলপ মোটাকৈ মই পিচিছোঁ, তাৰ 2 চামুচ দি দিছোঁ। এই মছলাখিনিৰ কাৰণেই মাংসখিনি খাবলৈ অতি সোৱাদ হৈ পৰে। হালধি আৰু অলপ দিছোঁ ৰঙৰ কাৰণে যিহেতু প্ৰয়োজন। আৰু অলপ নিমখ দি দিছোঁ, যিহেতু কোমোৰা দিয়া হ'ব সেইকাৰণে নিমখ জোখৰ পৰিমাণৰ হ'ব লাগিব। এতিয়া মই মাংসখিনি তেলত দি দিছোঁ।
মাংসখিনি অলপ ভাজিব লাগিব, যিহেতু মাংসখিনিৰ পৰা পানীখিনি শুকাই তেলখিনি ওলাব লাগিব। এয়া অলপ অলপ ওলাইছে তেল। মই কম জুইতে ভাজি আছোঁ মাংসখিনি। এয়া দেখিছে ধুনীয়াকৈ মাংসখিনিৰ পৰা তেল ওলাই গৈছে আৰু ৰংটো উঠি আহিছে মাংসখিনি। এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা কোমোৰা আৰু আলুখিনি দি দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ মিলি গৈছে কোমোৰা আৰু মাংসখিনি। এয়া তাৰ পৰা তেল ওলাইছে। মই বেছি পানী নিদিওঁ, অকণমান পানী দি দিছোঁ, যিহেতু কোমোৰাৰ পৰা নিজে নিজে পানী ওলাব। এয়া হৈ গৈছে। এতিয়া মই কুকাৰৰ ঢাকনি লগাই দিম আৰু গেছৰ জুইটো বহাই দিছোঁ। এতিয়া মই এটামান চিটি মৰাৰ পাছত কুকাৰটো নমাই দিম। এয়া হৈ গৈছে আৰু মাংসখিনি চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু কোমোৰা আৰু আলুবোৰ অকণো ভাঙি নাই যোৱা। চাওক, মই এনেকৈয়ে ভাল পাওঁ। এয়া মোৰ হাঁহ মাংস ৰেডি হৈ গ'ল কুকাৰত বনোৱা। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। আজিলৈ আহোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। ধন্যবাদ।